এনেদৰে ফূৰ্তি কৰিলোঁ। মানুহৰ যে ইমান ক্ৰাউড, সঁচাকৈ ভাবি এতিয়া ভাল লাগে। ইমান ধুনীয়া দিন এটা এনজয় কৰিব পাইছোঁ আমি আটায়ে। আৰু এয়া আমি ওচৰলৈ গৈ খুব নাচিছোঁ। আৰু পিছত আমি কি কৰিলোঁ, অডিয়েঞ্চৰ একে শেষত আমি বাহিৰত ফিল্ডত গৈ পিনে আমি গোটেইবোৰে যি নাচিছোঁ, একদম মানে মনৰ ইচ্ছাই নাচিছোঁ। আচলতে বহুত দিনৰ মূৰত এনেকৈ নাচিবলৈ পাই, লগৰবিলাকো লগ পাই সঁচাকৈ ফূৰ্তিত থাকিব পৰা নাই। তো এনেকৈ ফূৰ্তি কৰিলোঁ আৰু এয়া বিদুৰ ভাই গীত নানাচিলেতো নহ'বই, তো এপাক নাচি দিলোঁ আৰু। ইমান চিঞৰ বাখৰ, তাৰ মাজতে এনেকৈ ডান্স প্ৰগ্ৰেম কৰিলোঁ, নাচিলোঁ, গালোঁ, প্ৰগ্ৰেম চালোঁ। সঁচাকৈ বহুত ভাল লাগিল। গোটেই ৰাতি প্ৰগ্ৰেম চালোঁ আৰু ইমান ফূৰ্তি কৰিলোঁ, একদম ভৰি বিষাই গৈছে, ইমান নাচিছোঁ। তাকে সেই দিনকেইটা পাহৰিব নোৱাৰোঁ। জীৱনৰ আটাইতকৈ ধুনীয়া দিন আছিলে, ধুনীয়া সময়। আৰু শেষত গৈ আমি একদম ষ্টেজৰ ওচৰত গৈ নাচিব ল'লোঁ। ইমান চিঞৰিছোঁ, মাত ভাঙি গৈছে। পিছত নাচি থকা দেখি আচুৰ্য বৰপাত্ৰই নিজেই মাতিলে মাজত নাচিবলৈ। তো এনেকৈ হেঁপা পলুৱাই নাচিলোঁ। ভাল লাগিল ৰাতিটো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। বাই।